হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকলে নতুনকৈ ইণ্ডিয়ান আৰ্মি, ডিফেন্স বা আছাম পুলিচত যাম বুলি ভাবিছে আৰু তেওঁলোকে ৰানিং কৰিম বুলি ভাবিছে বা ৰানিং ষ্টাৰ্ট কৰিছে। কি হয়, আপোনালোকৰ মাজত এনেকুৱা বহুত আছে যিসকলে নতুনকৈ এতিয়া যিহেতু মেট্ৰিক পৰীক্ষাও হৈ গৈছে, তাৰ ৰিজাল্ট ওলাই গৈছে, আৰু যিহেতু এনেকুৱা সময়তে আপোনালোকে যেতিয়া মেট্ৰিক হৈ যায় বা হাই ছেকেণ্ডেৰী ৰিজাল্ট ওলাই যায়, এনেকুৱা পিছতে আপোনালোকে বহুতে লক্ষ্য লয় যে মই ডিফেন্সত যাম, ইণ্ডিয়ান আৰ্মিত যাম, অসম পুলিচত যাম। চ' এনেকুৱা সময়ত আপোনালোকে কি হয়, অনুশীলন কৰিবলৈ আৰম্ভ কৰে আৰু বহুতে ভাবে কি যে মই অনুশীলনটো নিজে কৰাতকৈ যদি মই কিবা একাডেমীলৈ যাওঁ তেনেহ'লে মোৰ কি ভাল হ'ব নেকি। চ' সেইকাৰণে মই এই বিষয়টোৰ ওপৰতে আজি ক'বলৈ লৈছোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। যদি আপোনালোকে স্কিপ কৰি দিয়ে তেনেহ'লে কথাখিনি ভালকৈ বুজি নাপাব। প্ৰথম কথা হৈছে যে আপোনালোকে যিসকলে ইণ্ডিয়ান আৰ্মি, অসম পুলিচ বা ডিফেন্সত যাম বুলি ভাবে, তাৰ ভিতৰত মেক্সিমামে দেখা পোৱা যায় যে যথেষ্ট দুখীয়া ঘৰৰ ল'ৰা ছোৱালী থাকে, যিখিনি মধ্যবিত্তৰ তেনেকুৱা ধৰণৰ থাকে, কিন্তু ধনী ঘৰ খুব কমেই দেখা পোৱা যায়। এনেকুৱা ক্ষেত্ৰত যদি আপুনি এখন একাডেমীত যদি গৈ থাকি যদি অনুশীলন কৰিম বুলি ভাবিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যথেষ্টখিনি খৰচ হ'ব পাৰে। কাৰণ আপোনালোকৰ তাত জানে যে এখন একাডেমীলৈ যোৱা মানে তাত থকা খোৱাৰ লগতে আপোনালোকৰ 10,000 পৰা 15,000 টকা পৰ্যন্ত খৰচ আহিব পাৰে, হয়তো তাতকৈ কমো হ'ব পাৰে। মই এটা এভাৰেজ হিচাপত মই কৈছোঁ। চ' সেইকাৰণে আপোনালোকে যদি তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কি যথেষ্টখিনি খৰচ আহি পৰে। কিন্তু দেখা পোৱা যায় যে আমাৰ ইয়াত মেক্সিমাম যিমানখিনি ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে নিজে অনুশীলন কৰে আৰু নিজেই যথেষ্টখিনি ভাল টাইম এচিভ কৰিব পাৰে। মই এইটো কোৱা নাই যে আপোনালোকে যদি কাৰোবাৰ ইচ্ছা আছে নাযাব, মই এইটো কথালৈ কোৱা নাই, কিন্তু যোৱাটো আপোনালোকৰ কাৰণে উচিত নে অনুচিত কেৱল মই সেই বিষয়টোলৈ কৈছোঁ। আপোনালোকৰ লক্ষ্য যদি কেৱল আৰু কেৱল ডিফেন্সত যোৱাৰে আছে, বেলেগ যদি একো নাই, কেৱল ডিফেন্স, ইণ্ডিয়ান আৰ্মি হওক বা অসম পুলিচতে যদি যোৱাৰ লক্ষ্য আছে, তেনেহ'লে কিন্তু আপোনালোকে একাডেমীলৈ যোৱাৰ বিশেষ একো প্ৰয়োজন নাই। কাৰণ কি হয়, মেক্সিমাম আমাৰ ইয়াত দেখিবলৈ পোৱা যায় যে যিমানখিনি আপোনালোকে চাব, যিসকলে ইণ্টাৰভিউ দিয়ে যথেষ্ট ভাল টাইমিঙত দৌৰা ল'ৰা ছোৱালী আছে, তেওঁলোকে নিজে অনুশীলন কৰি পেলাই, তেওঁলোকে গ্ৰুপতে কৰক বা অকলে কৰক, নিজে তেওঁলোকে অনুশীলন কৰি যথেষ্ট ভাল টাইমিং আৰু এক্সিলেণ্ট টাইমিং দিয়া দেখা পোৱা যায়। আৰু ইণ্ডিয়ান আৰ্মিটো তেওঁলোকে বহুতে এনেকুৱা আছে যে যিসকলে নিজে অনুশীলন কৰি 4 মিনিট 40-45 ছেকেণ্ডত ৰানিং কৰিব পাৰে। চ' সেইকাৰণে আপোনালোকক মই একাডেমীলৈ যোৱাৰ কথা বিশেষ এইকাৰণে নকওঁ যে তাত খৰচো যথেষ্ট বেছি আছে আৰু সিমানখিনি আপুনি নিজে অনুশীলন কৰিব পাৰিব। কাৰণ কি হয়, যদি আপোনালোকৰ কেৱল যদি লক্ষ্য ডিফেন্সতে যোৱাৰ হয়, তেনেহ'লে একাডেমীৰ প্ৰয়োজন নাই। কিন্তু যদি আপোনালোকে ভাবিছে যে মই এজন ভাল খেলুৱৈ হ'ম বা মই এজন দৌৰবিদ হ'ম, এথলেটিক্স মই খেলিম বুলি, তেনেহ'লে কিন্তু আপোনাৰ একাডেমীলৈ যোৱাৰ প্ৰয়োজন আছে। আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ডিফেন্স একাডেমী নহয়, য'ত কেৱল ডিফেন্সৰ বাবে ৰানিং শিকোৱা হয়, তেনেকুৱা একাডেমী নহয়। আপোনালোকৰ প্ৰয়োজন আছে এখন এথলেটিক একাডেমী। যদি আপুনি এথলেটিক একাডেমীলৈ যায়, তেনেহ'লে আপোনালোকৰ তাত যথেষ্টখিনি লাভ হ'ব আৰু যথেষ্টখিনি শিকিবলৈ পাব। কিন্তু যদি আপুনি কেৱল আপোনাৰ লক্ষ্য ডিফেন্সত যোৱাৰহে হয়, তেনেহ'লে কিন্তু আপোনালোকৰ কোনো একাডেমীত যোৱাৰ প্ৰয়োজন নাই। আৰু প্ৰয়োজন নাই বুলি মই এইকাৰণে কৈছোঁ যে বৰ্তমান সময়টো জানে যে আপোনালোকে অনলাইনৰ যুগ, আৰু এনেকুৱা সময়ত আপোনালোকে ইউটিউবত চাই যথেষ্টখিনি শিকিব পাৰে। যিমানখিনি আপোনালোকৰ এখন একাডেমীত শিকোৱা যায়, সিমানখিনি আপোনালোকে ইউটিউবত চাই শিকিব পাৰে। আৰু লগতে আপোনালোকক মই এইটো কোৱা নাই যে আপোনালোকে মোৰ চেনেলে চাওক বা ইয়াতে আপোনালোকে সকলো পাব, তেনেকুৱা কথা নহয়। যিজনক আপোনাৰ ভাল লাগে, অসমীয়া হওক, হিন্দী হওক, যিজন আপোনালোকৰ কোচ বা যিজনৰ দ্বাৰা আপোনালোকৰ কথাখিনি ভাল লাগে, যিজনক আপুনি ফ'ল' কৰিব বিচাৰিছে, তেওঁক ফ'ল' কৰক আৰু তেওঁৰ অনুসৰি আপোনালোকে অনুশীলন কৰি যাওক। আৰু ইজনে সিজনক আপোনালোকে চাব, যেতিয়া লগৰসকলে প্ৰেক্টিছ কৰে, তেতিয়া সকলোৱে মিলি ইজনে ইজনৰ ভুলটো চাবলৈ চেষ্টা কৰিব। আৰু তেনেকেই আপোনালোকে যদি ভালকৈ অনুশীলন কৰে, তেনেহ'লে কিন্তু আপোনালোকে একাডেমীলৈ যোৱাৰ কোনো প্ৰয়োজন নাই আৰু অবাবত আপোনালোকৰ পইচা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু যদি কোনোবাই যাম বুলি থিৰাং কৰিছে বা যদি কাৰোবাৰ যাবলৈ ইচ্ছা আছে, মই আপোনালোকক বাধা নিদিওঁ যে আপোনালোকে নাযাব, তেনেকুৱা কথা নহয়। কিন্তু যিখিনি প্ৰকৃত কথা মই সেইখিনি কেৱল ক'বলৈ চেষ্টা কৰিছোঁ। কাৰণ আপোনালোকে জানে যে অসমৰ বাহিৰত যথেষ্ট ডাঙৰ ডাঙৰ একাডেমী আছে। কিছুমান একাডেমীতো আপোনালোকৰ ইউটিউবৰ চেনেলো আছে, নিশ্চয় আপোনালোকে চাগে চাইছে। কাৰণ তেওঁলোকক দেখি বা তেওঁলোকৰ অনুশীলন দেখি আপুনি বেছি এক্সাইটেড হৈ হয়তো আপোনালোকৰ যাবলৈ মন যাব পাৰে বা যাম বুলি আপুনি থিৰাং কৰিব পাৰে। সেইকাৰণে তাৰ আগে মই এইটোৱে কৈ দিছোঁ যে কেৱল আৰু কেৱল যদি আপুনি ডিফেন্সত যাম বুলি ৰানিং কৰিছে, তেনেহ'লে কিন্তু আপোনাৰ একাডেমীলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। নিজে প্ৰেক্টিছ কৰি আপোনালোকে যথেষ্ট ভাল টাইমিং আনিব পাৰে। যথেষ্ট মই দেখা পাইছোঁ যে নিজে প্ৰেক্টিছ কৰি তেওঁলোকে একাডেমীত যিসকলে অনুশীলন কৰিছে তাতকৈও বেছি ভাল টাইমিং তেওঁলোকে এচিভ কৰিব পাৰে। আৰু টাইমিংটো আপোনালোকৰ ৰানিঙৰ স্পীডটো আপোনালোকৰ নিজৰ এটা মনৰ কথা। আপোনালোকে যিমান কষ্ট কৰিব পাৰিব, যিমান আপোনালোকৰ সহিব পৰা ক্ষমতা আছে, আপোনালোকে সিমানেই ভাল ৰানিং কৰিব পাৰিব। এনেকুৱা নহয় যে আপুনি একাডেমীত গ'লেহে ভাল পাৰিব বা একাডেমীত নগ'লে নোৱাৰিব। এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিসকলে কোনো একাডেমীত নোযোৱাকৈও বহুত ভাল ৰানিং কৰে আৰু তেওঁলোকে এক্সিলেণ্টটো পায়, আজি চাকৰিও কৰি আছে। চ' সেইকাৰণে মই আপোনালোকক অলপমান ইয়াৰ বিষয়ে অৱগত কৰি দিছোঁ যে কোনোবাই যি ভাবিছে মই বাহিৰত ক'ৰবাত একাডেমীলৈ যাম বুলি, তেনেহ'লে আপোনালোকৰ কোনো প্ৰয়োজন নাই। ভালকৈ অনুশীলন কৰক আৰু নিজে অলপমান কষ্ট কৰক, আপোনালোকৰ টাইমিং যথেষ্ট ভাল হ'ব। আৰু লগতে এই ভিডিঅ'টোত যি পুৰণাসকলে চাই আছে, যিসকলে মোক আগৰ পৰাই ফ'ল' কৰে, তেওঁলোকেও নতুনবিলাকক শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে অলপ জানিব পাৰে। কোনোবা যদি হয়তো যাম বুলি ভাবিছে বা তেওঁলোকে যদি মনত কনফিউজ হৈ আছে যে মই গ'লে ভাল হ'ব নে বেয়া হ'ব, চ' তেওঁলোকৰ কনফিউজ অলপ ক্লিয়াৰ হ'ব। সেইকাৰণে আপোনালোকে যিসকল নতুনকৈ এতিয়া ৰানিং আৰম্ভ কৰা আছে বা ইণ্টাৰভিউ নতুনকৈ দিম বুলি ভাবিছে, সেইসকলক আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কথাখিনি নিশ্চয় বুজি পাইছে। আৰু যদি কিবা আপোনালোকৰ মনত কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।